এতিয়া বাংলাদেশৰ জিডিপি কিমান 8.1%। আমাৰ জিডিপি কি? আমাৰ জিডিপি মাইনাছ লৈ গুচি গৈছে। এইটো হৈছে পৰিৱেশ। আজি বাংলাদেশৰ অৰ্থনীতি এনেকুৱা চাংগা হৈছে, আপোনাক কি কওঁ যে এইটো আঁৰতত আছে আমাৰ মহিলাবিলাকে এনেকুৱা কাম কৰিলে আজি গাৰ্মেণ্টছ ফেক্টৰী হৈছে, গাৰ্মেণ্টছ ছাপ্লাই দি আছে। আজি ছেকেণ্ড লাষ্টে যাতে গাৰ্মেণ্টছ ছাপ্লায়াৰ আমাৰ বাংলাদেশৰ হৈছে, এনেকুৱা পৰিৱেশ হৈছে। আৰু আমাৰ কি হৈছে? আমি কি উন্নতি কৰিলোঁ? আমি 830 টকাকৈ দি আছোঁ। আমাৰ উন্নতি কি কৰিলোঁ যে আমাৰ বিভিন্ন মিটিং হয়, মিটিং হৈ কেনে কি আমাৰ বিশেষকৈ যোৱা দিন আমি চালোঁ যে আপোনাৰ হেৰি হৈছে কেবিনেট মিটিং হৈছে। কেবিনেট মিটিঙত কি সিদ্ধান্ত হয়? কেবিনেট মিটিঙত সিদ্ধান্ত হয় যে গাঁও প্ৰধানত গাঁওবুঢ়া নহ'ব। কেবিনেট মিটিঙত সিদ্ধান্ত হয় যে আমাৰ ইনচাৰ্জ মিনিষ্টাৰ গাৰ্জিয়ান মিনিষ্টাৰ কৰা হ'ব। এইবোৰত কেবিনেট মিটিঙৰ সিদ্ধান্ত কেবিনেট এইবিলাক সিদ্ধান্ত এক্সিকিউটিভ অৰ্ডাৰ এখন ওলাই দিলে হয়, এক্সিকিউটিভ ওলাই দিলে হয়। এই যে ভূৰ্বক বনোৱাৰ যে এটা প্ৰৱণতা হৈছে, এইখিনি আপোনালোকে চিন্তা কৰি চাওক। কিয়নো এনেকাই থাকিম নেকি আমি দল কৰি? গতিকে আপোনালোকে চিন্তা কৰি চাওক কেনেকৈ কংগ্ৰেছ কাউন্সিলটো আনিব লাগিব। সেইটোকে কৈ মই চমু বক্তব্য সামৰি ৰাখিছোঁ। কাৰণ চিষ্টেমটো আমি কেনেকৈ কাউন্সিলটো চলাব পাৰিব সেইখিনি কথা আমি পাতিব লাগিব। নহ'লে আৰু 5টা বছৰত আমি দুখে থাকিব লাগিব। গতিকে চাওক আপোনালোকে যিখিনি কষ্ট আছে কংগ্ৰেছত থাকিছে, আমিও থাকিলোঁ বহুত দিন হয় সিহঁতৰ যাতে এটা মান সন্মান যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে যি কৰিব লগা আছে ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় এইটো কৰি যাব। থেংক ইউ।